নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অমাৱস্যাত ঋণাত্মক শক্তি অধিক সক্ৰিয় হয় আৰু আনহাতে পূৰ্ণিমাত ধনাত্মক শক্তি অধিক সক্ৰিয় হয়। পূৰ্ণিমাত স্নান, দান, জপ, তপস্যাৰ লগতে শুভ কামৰ বাবে শ্ৰেষ্ঠ বুলি বিবেচনা কৰা হয়। পূৰ্ণিমাৰ দিনটোৰ বিশেষ গুৰুত্ব ধৰ্মগ্ৰন্থসমূহত বৰ্ণনা কৰা হৈছে। মাঘ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমাটোক মাঘী পূৰ্ণিমা বোলা হয়। এই দিনটোত স্নান, দান আদি শুভ কৰ্মৰ বাবে অতিকে শুভ বুলি গণ্য কৰা হয়। পূৰ্ণিমাৰ দিনটোত যদি আপোনাক বিভিন্ন গ্ৰহৰ দুখে অশান্তি দি আছে, তেতিয়াহ'লে এই দিনটোত আপুনি কেইটামান বিশেষ কাম কৰি এই গ্ৰহৰ দুখসমূহ আপুনি নিষ্পত্তি কৰিব পাৰে বা গ্ৰহৰ দুখ আপুনি মোচন কৰিব পাৰে। যদি মাঘী পূৰ্ণিমাৰ পুৱা স্নান কৰি সূৰ্যক অৰ্ঘ্য আগবঢ়ায় বা ৰঙা চন্দন, ৰঙা কাপোৰ আৰু ঘেঁহু দান কৰে, তেন্তে সূৰ্যৰ দুখ বা ৰবিৰ দুখ নোহোৱা হয়। একেদৰে যদি আপোনাৰ জন্মপত্ৰিকাত চন্দ্ৰৰ স্থান দুৰ্বল হয় বা চন্দ্ৰৰ দুখ থাকে, তেতিয়াহ'লে আপুনি চন্দ্ৰৰ নামত চেনি বা মিচিৰি বা চাউল দান কৰিব পাৰে। যদি আপুনি ঋণৰ বোজাত পুঙা হৈ আছে বা মঙ্গল গ্ৰহৰ দুখত কষ্ট ভুগি আছে, তেন্তে মাঘী পূৰ্ণিমাৰ দিনা মঙ্গল গ্ৰহৰ বাবে বুটৰ দালি, গুড়, ৰঙা কাপোৰ আৰু তামৰ বাচন আদি দান কৰিব পাৰে। জ্ঞান বুদ্ধিৰ বৃদ্ধিৰ বাবে বা বুধ গ্ৰহৰ কুপ্ৰভাৱৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিবৰ বাবে সেউজীয়া শাক পাচলি দান কৰিব পাৰে। বিবাহৰ ক্ষেত্ৰত যদি আপোনাৰ কিবা বাধা আছে বা বিবাহ আপোনাৰ যদি হোৱা নাই বা গুৰুৰ যদি দুখ আছে, তেতিয়াহ'লে আপুনি সাধ্য অনুসৰি প্ৰিয়, কেশৰ, হালধীয়া চন্দন, কুঁহিয়াৰ বা সোণ দান কৰিব পাৰে। বিবাহিত জীৱনত মধুৰতা আনিবলৈ বা শুক্ৰ দোষ আঁতৰাবলৈ শুক্ৰৰ বাবে মাঘী পূৰ্ণিমাত কৰ্পূৰ, দেশী ঘিউ, বগা তিল আদি দান কৰিব পাৰে। শনিৰ চাৰে চাতিৰ দৰে দুখৰ পৰা যদি আপুনি নিজকে ৰক্ষা কৰিব বিচাৰে বা শনি দোষ আঁতৰাব বিচাৰে, তেনেহ'লে মাঘী পূৰ্ণিমাৰ দিনা ক'লা তিল, তিলৰ তেল, লোহাৰ পাত্ৰ, ক'লা কাপোৰ আদি দান কৰিব লাগে। একেদৰে ৰাহুৰ বাবে আপুনি কম্বল, খাদ্য আদি দান কৰিব পাৰে আৰু কেতুৰ বাবে গামোচা, টুপি, পাগুৰি আদি দান কৰিব পাৰে। এইখিনি কৰিলে আপুনি সুফল লাভ কৰিব।